নমস্কাৰ, আজি 19 ডিচেম্বৰ শুক্ৰবাৰ। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ভাষণত কৈছে যে কংগ্ৰেছে 2037 চনৰ বাবেহে প্ৰস্তুতি চলাই আছে। 2026 আৰু 2031 ইতিমধ্যে আমাক দি থৈ গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে বাংলাদেশী নেকি বৰাকৰ বিজেপি বিধায়ক বিজয় মালাকাৰ। বিজয় মালাকাৰৰ নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি। 4 সপ্তাহৰ ভিতৰত মালাকাৰক নিজৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সময় দিলে আদালতে। এই মুহূৰ্তত আহি পৰা ডাঙৰ খবৰটো হ'ল যে মহানগৰীৰ জালুকবাৰীৰ পুৰণি শৰাইঘাট দলঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অগ্নিকাণ্ড। স্কুলীয়া মধ্যাহ্নভোজন বিতৰণ কৰা বাহনত ভয়ংকৰ অগ্নিকাণ্ড। ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী। কথমপি প্ৰাণ ৰক্ষা চালক আৰু হেণ্ডিমেনৰ। এনেকুৱা ধৰণৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। পিতৃ নহয় মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃৰ জাতিগত পৰিচয়ৰ ভিত্তিতহে লাভ কৰিব কাষ্ট চাৰ্টিফিকেট। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত দিলে এক গুৰুত্বপূৰ্ণ ৰায়। পিতৃ নহয় মাতৃৰহে জাতিগত পৰিচয় লাভ কৰিব সন্তানে। মাতৃ ST/SC হ'লে সন্তানেও লাভ কৰিব ST/SCৰ প্ৰমাণপত্ৰ। এই ক্ষেত্ৰত পিতৃ সাধাৰণ শ্ৰেণীৰ হ'লেও SC/STৰ প্ৰমাণপত্ৰ পাব সন্তানে। ন্যায়াধীশ সূৰ্যকান্ত আৰু জয়মালা বাগচীৰ বিচাৰপীঠৰ এই ৰায়দান। অনুসূচিত জাতিৰ এগৰাকী মহিলাই মাদ্ৰাছা হাইকোৰ্টত তৰিছিল গোচৰ। পৰৱৰ্তী সময়ত এই গোচৰৰ ছুপ্ৰিম কোৰ্টৰ মজিয়া পোৱাত এই ৰায়দান। হিজাব বিতৰ্ক আৰু বিপদত নীতিশ কুমাৰ। বিহাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল হ'ল এজাহাৰ। নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল। মুছলমান মহিলাৰ হিজাব খুলি বিপদত পৰিল নীতিশ কুমাৰ। সমাজবাদী পাৰ্টীৰ নেত্ৰী সুমায়া ৰাণাই দাখিল কৰিলে এজাহাৰ। কাইজাৰবাগ থানাত দাখিল হ'ল এজাহাৰ। মঞ্চতে যুৱতীক অপমানিত কৰাৰ বাবে এজাহাৰ দাখিল। ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খোলাৰ কৰিছিল চেষ্টা। চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়ত ঘটিছিল এই ঘটনা। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত বিজেপিক কৰিব লাগিব পৰাস্ত। পুলিয়ে পোখাই অসমৰ মাটিৰ পৰা উৎখাত কৰিব লাগিব বিজেপিক। অসমৰ ৰাইজেও বিচাৰিছে বিজেপি চৰকাৰৰ বিকল্প। অসমৰ ভাল ভৱিষ্যতৰ স্বাৰ্থত পৰাজিত কৰিব লাগিব বিজেপিক। বিজেপিক হৰুৱাৰ সংগ্ৰামখনত আমি যুঁজিব লাগিব। সৰ্বস্ব উজাৰি বিজেপিক পৰাস্ত কৰাৰ সংগ্ৰামত যুঁজিব লাগিব অজাপই। অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱসত অজাপই ল'লে সংকল্প। বিজেপিক ওপৰুৱাৰ হুংকাৰ দি অজাপা সভাপতি লুৰিণজ্যোতি গগৈৰ উদ্যত্ত ভাষণ। মোৰ ককা আজককাই দিয়া মাটি বেটি আমি নিজৰ হাতত ৰাখিব লাগিব, নহ'লে আপোনাৰ মোৰ মাটিও যে বিজেপিয়ে লৈ নাযাব ঠিক নাই। অচিনাকি লোকৰ কথা কোৱা বিজেপিয়ে নিজেই অচিনাকিক আশ্ৰয় দিছে। বছৰ বছৰ ধৰি অচিনাকি মানুহৰ বোজা অসমত জাপি দিব বিচাৰিছে বিজেপিয়ে। সাম্প্ৰদায়িক ৰাজনীতি ষড়যন্ত্ৰ ওপৰাই জনতাৰ বাবে ৰাজনীতি নকৰে বিজেপিয়ে। 15 বাংলাদেশীক 24 ঘণ্টাৰ ভিতৰত কৰা হ'ব বিতৰণ। তালিকাত কাৰ কাৰ নাম আছে চাওঁ আহক। 24 ঘণ্টাৰ ভিতৰত 15 বাংলাদেশীক কৰিব বিতৰণ। নগাঁও বিদেশী ন্যায়াধিকৰণত চিনাক্ত হৈছিল 15 বাংলাদেশী। চিনাক্ত হোৱা বাংলাদেশীক বিতৰণৰ নিৰ্দেশ জিলা আয়ুক্তৰ। জহুৰা খাতুন, আব্দুল আজিজ, আহেদা খাতুন, আজুফা খাতুন, হুছেইন আলী, ফাজিলা খাতুন, আনুৰা বেগম, আশা খাতুন, নজৰুল ইছলাম, ৰহিম শ্বেইখ, বুৰেক আলী, ইদ্ৰিছ আলী এইসকল বিদেশী। ৰুস্তম আলী, আনোৱাৰ খান, তাহেৰ আলীক বাংলাদেশলৈ কৰা হ'ব বিতৰণ। বাংলাদেশীসমূহক ৰখা হৈছে মাটিয়াৰ ডিটেনশ্যন কেম্পত। 24 ঘণ্টাৰ ভিতৰত 15 বাংলাদেশীক কৰা হ'ব বিতৰণ। নগাঁও বিদেশী ন্যায়াধিকৰণত চিনাক্ত হৈছে 15 বাংলাদেশী। ৰাজ্যত শীঘ্ৰে আন এক হ'ব বৃহৎ উচ্ছেদ। 6200 বিঘা ভূমিত পৰিব প্ৰশাসনৰ হাতত। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় 6200 বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু প্ৰশাসন। তেজপুৰৰ বুঢ়া চাপৰিত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত চলিব বুলডোজাৰ। বেদখলকৃত ভূমিত উচ্ছেদৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনৰ প্ৰস্তুতি।
ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিয়া হৈছিল ৬,২০০ বিঘা ভূমি। এই ভূমিতে ঘৰ-দুৱাৰ সাজি খেতি কৰি আহিছে বেদখলকাৰীয়ে। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সাজু প্ৰশাসন। সন্দেহজনক নাগৰিক নেকি বিধায়ক বিজয় মালাকাৰ। ২৮ দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব বিজেপি বিধায়কে। সন্দেহজনক নাগৰিকৰ তালিকাত বিজেপি বিধায়ক বিজয় মালাকাৰ। সন্দেহজনকভাৱে দুখনকৈ ভোটাৰ কাৰ্ড আছে বিজয় মালাকাৰৰ। বিজয় মালাকাৰৰ পিতৃ-মাতৃৰ নামো নাই ভোটাৰ তালিকাত। ২০১৯-২০২১ চনত দুখন পৃথক ভোটাৰ কাৰ্ড দাখিল কৰিছিল। বিজয় মালাকাৰে ন্যায়ালয়ত দাখিল কৰিব লাগিব নাগৰিকত্বৰ নথি-পত্ৰ। খাৰিজ হ'ব পাৰে বিজয় মালাকাৰৰ বিধায়ক পদ। বিধায়ক বিজয় মালাকাৰক ৪ সপ্তাহৰ সময় বান্ধি দিলে ন্যায়ালয়ে। ২৮ দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব বিজেপি বিধায়কে। সন্দেহজনক নাগৰিকৰ তালিকাত বিজেপি বিধায়ক বিজয় মালাকাৰ। মুছলমানক বদনাম কৰিবলৈ চেষ্টা কৰা বিজেপি যুৱ মৰ্চাৰ নেতাক আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ। মুছলমানক বদনামি কৰিবলৈ চেষ্টা কৰা বিজেপি নেতাৰ ছ'চিয়েল মিডিয়াত মুছলমান যুৱকৰ বিৰুদ্ধে অপপ্ৰচাৰ। বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকে অপকৰ্ম কৰা বুলি দিছিল পোষ্ট। যুৱতীগৰাকীৰ প্ৰাণ লোৱা বুলিও অপপ্ৰচাৰ বিজেপি নেতাৰ। অপপ্ৰচাৰ চলোৱা বিজেপি যুৱ মৰ্চাৰ নেতাক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। গুৰুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সূৰ্য মিশ্ৰ নামৰ এই নেতাজনক। আৰক্ষীৰ চাইবাৰ শাখাই গ্ৰেপ্তাৰ কৰে সূৰ্যক। মুছলমানক বদনামি কৰিবলৈ চেষ্টা বিজেপি নেতাৰ। ছ'চিয়েল মিডিয়াত মুছলমান যুৱকৰ বিৰুদ্ধে অপপ্ৰচাৰ। প্ৰথমবাৰ সাঁতোৰোতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ, কিন্তু শেষৰ সিদ্ধাৰ্থই দ্বিতীয়বাৰলৈ নমাই দিছিল জুবিনক। প্ৰথমবাৰ সাঁতোৰোতে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ, কিন্তু শেষৰ সিদ্ধাৰ্থই দ্বিতীয়বাৰলৈ পানীত নমাই দিছিল জুবিন গাৰ্গক। প্ৰথমবাৰ সাঁতোৰোতেই মৃত্যুৰ পৰা কোনোমতে ৰক্ষা পাইছিল জুবিন গাৰ্গে। নিচাগ্ৰস্ত অৱস্থাত পানীৰ পৰা তুলি আনিবলগীয়া হৈছিল জুবিন গাৰ্গক, কিন্তু দ্বিতীয়বাৰ লাইফ জেকেট নোহোৱাকৈ পানীত এৰি দিছিল জুবিন গাৰ্গক। শেষৰ সিদ্ধাৰ্থই জুবিন গাৰ্গক সাঁতুৰিবলৈ কৰা নাছিল বাধা প্ৰদান। জুবিন গাৰ্গক পানীত নামিবলৈ উচতনি দি আছিল শেখৰে। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট ৰাজহুৱা কৰি অখিল গগৈ পৰিছে বিপদত। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। অপৰাধ অনুসন্ধান শাখাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত এছআইটিয়ে ৰুজু কৰিলে গোচৰ। চাৰ্জশ্বিটখনক লৈ অখিল গগৈ ৰাজ্যক বিপথে পৰিচালিত কৰাৰ অভিযোগ। কেইবাটাও অভিযোগেৰে গোচৰ এছআইটিৰ তদন্তকাৰী বিষয়া ৰজি কলিতাৰ। জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট ৰাজহুৱা কৰি বিপদত পৰিছে অখিল গগৈ।